বাজাৰটো অন্যটা ৰেচিপি লৈছোঁ ৰেচিপিটো কি চাওকচোন এয়া আপোনালোকে দেখুৱাইছোঁ এয়া গোলাপ জামুৰ পেকেটটা লৈছোঁ এয়া গাখীৰ পাউডাৰ পেকেটটা লৈছোঁ এয়া চেনি লৈছোঁ তাৰপৰা এতিয়া গৰম পানী কৰি থৈছোঁ এয়া গৰম পানী ল'ম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাব মই কি বনাব লালমোহন বনাম গোলাপ জামুৰ দি এয়া গোলাপ জামুৰ পাউডাৰ বাটি ল'লে एक गुलाब जामुन गुड़ी 1 केजी लेसु और ये पाउडर की लेसु एक आधा केजी आधा नहीं कम लगे मिक्स कर दी भालदरे मिलाई लगे हम आटा मठाते मुचि लब लगे लालमोहन बनाबले पाउडर और गुलाब जामुनखिनि भालदरे मिहला गल एतिया हानिम आटा मठारे मठि থাকিম অলপ দেৰি কোমলকে এইখিনি আটা মঠাৰে মঠি ললো মুঠা হৈ গল এতিয়া গোল গোল কৰি লাডু কৰি পেলাই তেলত দি দিম তেল গৰম হ'লে তেলখিনি ভালদৰে গৰম হ'লে এনেকৈ এটা লাডু কৰি পেলাই তেলত দি দিম লালমোহন তাৰপিছত লালমোহন কেনেকৈ চাব চাবলৈ হ'লে ওপৰলৈ যেতিয়া উঠি আহিব তেতিয়া তেলখিনি গৰম হৈছে বুলি গম পোৱা যায় তেলখিনি গৰম হৈছে চেনি গৰম হ'ব দিওঁ চেনি চিৰাটো বনাই দিওঁ গোলাপ জামুৰ পাউডাৰটো 1 কেজি আৰু গাখীৰো 1.5 মান দিছোঁ চেনিও 1 কেজি মান দিব লাগিব লালমোহনখিনি সৰহ যে হ'ব সেইকাৰণে লালমোহন প্ৰায় 90টামান হ'ব সেইকাৰণে চেনিও ইয়াত 2 কেজি দিছোঁ 1 কেজি বুলি ভাবিছিলোঁ 1 কেজি চেনি লালমোহনটা দুধ নাযাব সেইকাৰণে 2 কেজি মানে চেনি দিছোঁ সেইকাৰণে কেৰাহীখনো ডাঙৰ হোৱা হৈছে কাৰণ চেনিৰ ওপৰত লালমোহনটা ফুটাব লাগিব যে মই যে কি বনাই আছোঁ আমাৰ ঘৰত মানে সৰু দেউতাৰ বছৰীয়া তিথি আছে সেই তাৰ বাবে এইবোৰ আয়োজন কৰি আছোঁ दियार पिछते इमान डांगर हो जाए फुली पे क्योंकि बेकिंग पाउडर सदा एक दी नालागे भालदरे किन्तु खूब मथिब लगे मथिले कोमल हो ना बनाने अक कष्टो है चेनी पानी लालमोहन रेसिपी तो आपलोग